আপোনাৰ মোবাইল ফোনটো এনেকুৱা ধৰণৰ নটিফিকেশন আৰু এনেকুৱা ধৰণৰ পপআপ এডে আহি মোবাইলটো কিবা যাবৰ নিচিনা কৰি থাকে নেকি বহুতো বেয়া নটিফিকেশন আহে বহুতো বেয়া পপআপ এড কেতিয়াবা আহে যিবোৰে নেকি আপোনাৰ মোবাইল ফোনটো যদি বেলেগ কেতিয়াবা কোনোবাই লয় তেও ভাবিব কিনো মোবাইলটো কি কৰি ৰাখিছে গতিকে আজি আপোনালোকক এই ভিডিওটোত জনাম যে কেনেকৈ আপোনালোকে এনেকুৱা ধৰণৰ বেয়া নটিফিকেশন বা যিবোৰ পপআপ এড আহে সেই পপআপ এডবোৰ আপোনাৰ মোবাইল ফোনৰ পৰা নাইকিয়া কৰিব পাৰিব অতি সহজ উপায় কেৱল আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব স্টেপ বাই স্টেপ আটাইখিনি যিখিনি কম সেইখিনি আপুনি মোবাইলত কৰিলে আটাইখিনি হয় এনে ধৰণৰ ভিডিও আৰু যদি আপুনি সদায় পাই থাকিব বিচাৰে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিওটো যদি আপোনাৰ ভাল লাগে এটা লাইক কৰিব আৰু তলত আপোনালোকে কমেন্ট কৰি জনাই দিয়ক যে আপোনালোকৰ মোবাইল ফোনত এনেকুৱা ধৰণৰ পপআপ এড নাইবা নটিফিকেশন যিবোৰ হয় যিবোৰ নেকি বহুতেই বেয়া তেনেকুৱা ধৰণৰ আহি থাকে নেকি সাধাৰণতে এনেকুৱা ধৰণৰ যিবোৰ পপআপ এড নাইবা যিবোৰ নটিফিকেশন আহে নটিফিকেশনৰ কথা মই আপোনালোকক কৈছো যে যিবোৰ এনেকুৱা বহুতো এপ্লিকেশন থাকে সেই এপ্লিকেশনবোৰে এই পপআপ এডবোৰ বেছিকৈ দি থাকে যেনে ধৰক আপুনি ইউসি ব্ৰাউজাৰ কথাই কক ইউসি ব্ৰাউজাৰ এটা মানে এক্সপাৰ্ট বুলি ক'ব পাৰি তেনেকুৱা ধৰণৰ বহুত আছে ভিডমেট আছে এনেকুৱা ধৰণৰ বহুত কেইটা এপ্লিকেশন আছে যি কেইটা এপ্লিকেশনে আপোনাক নটিফিকেশন বহুত বেছি দি থাকে তাৰ বাহিৰে বহুতো এনেকুৱা পপআপ এড আপোনালোকে পায় যিবোৰ নেকি যেতিয়া আপুনি কিছুমান এনেকুৱা এক্সটাৰ্নেল যিবোৰ নেকি থাৰ্ড পাৰ্টি ওয়েবসাইট কিছুমানলৈকে যায় কেতিয়াবা বহুতো এনেকুৱা পৰ্ন ওয়েবসাইট গলেও তাতো আপুনি বহুতো পপআপ এড দেখিবলৈ পোৱা যায় গতিকে যদি আপুনি একদম জেনুইন ওয়েবসাইট যদি ভিজিট কৰে তেনেহলে পপআপ এডবোৰ আপুনি সাধাৰণতে নেদেখে বা নটিফিকেশনবোৰো আপোনালোকৰ নহা হয় গতিকে আপোনালোকে মন কৰিব লাগিব যে আপোনাৰ মোবাইল ফোনটোত সাধাৰণতে যিটো ক্ৰম আছে ক্ৰমতে বেছিভাগ নটিফিকেশন আহে তাৰ উপৰিও আপোনাৰ মোবাইল ফোনটোত যোনকিটা নেকি এপ্লিকেশনে আটাইতকৈ বেছি নটিফিকেশন দি আছে সেই এপ্লিকেশন কিটাৰ নটিফিকেশন যদি আপুনি অফ কৰিব বিচাৰে তেনেহলে আপুনি মোবাইলত যেতিয়া নটিফিকেশন এটা আহিব অহা সেই নটিফিকেশনটোত এনেকৈ সিলেক্ট কৰি ধৰি থাকিব ধৰি থকাৰ পাছত যেটো নেকি অল ক্যাটেগৰি বা নটিফিকেশনটো এনেকৈ অফ কৰা এটা অপচন পাব সেই অপচনটো ক্লিক কৰি আপুনি যদি নটিফিকেশনটো অফ কৰি দিয়ে তেনেহলে সেই যেটো এপ্লিকেশনৰ পৰা নটিফিকেশন আহি আছে সেই এপ্লিকেশনটোৰ পৰা নটিফিকেশন নহা হৈ যাব আপোনালোকে আপোনাৰ যেটো ক্ৰম ব্ৰাউজাৰ আছে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব মই ইয়াতে মোবাইলত আপোনালোকক ইয়াতে স্ক্ৰিনত দেখাইছো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰাৰ পাছত ওপৰতে আপোনালোকে তিনটা ডট পাব তিনটা ডটত সেটিংছত যাব সেটিংছত যোৱাৰ পাছত এনেকৈ তললৈ যাব তললৈ যোৱাৰ পাছত প্ৰথমতে পাব প্ৰাইভেসি বুলি ইয়াতে আপুনি দুটা কাম কৰিব লগা আছে প্ৰথমটো হৈছে ডু নট ট্ৰেক তাৰ মানে আপুনি যেতিয়া যিমানবোৰ ওয়েবসাইট ভিজিট কৰি থাকে বা আপুনি যিবোৰ ওয়েবসাইট চাই থাকে সেই ওয়েবসাইটবোৰ কিছুমান এনেকুৱা ওয়েবসাইট আছে যিবোৰে আপুনি কি বস্তু চাই আছে কি চাই আছে সেই সকলোবোৰ ট্ৰেক কৰি থাকে যেতিয়া ট্ৰেক কৰি থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে হয়তো বহুতে পাইছে যে আপুনি কিবা এটা বস্তু Amazon বা কৰবাত আপুনি সাৰ্চ কৰিছে বা ইয়াতে ক্ৰমত কিবা এটা সাৰ্চ কৰাৰ লগে লগে সেই বস্তুটো আপুনি সকলোতে এড দেখিবলৈ লৈছে তেনেকুৱা ধৰণৰ যেটো নেকি এক্টিভিটি হয় সেই এক্টিভিটিবোৰ যাতে বেলেগ ওয়েবসাইটে যাতে ট্ৰেক কৰিব নোৱাৰে গতিকে আপুনি ইয়াতে প্ৰথমতে এই ডু নট ট্ৰেকটোত এনেকৈ এনাবল কৰি ল'ব এনাবল কৰাৰ পাছত নেক্সট আপুনি এটা কাম কৰিব লাগিব আপোনালোকে চাওক ক্লিয়াৰ ব্ৰাউজিং ডাটাত আপুনি যাব তাৰ পাছত বেসিকতে থাকিব বেসিকত যোৱাৰ পাছত ওপৰতে টাইম ৰেঞ্জ বুলি এটা অপচন পাব সেই অপচনটোত আপুনি অল টাইম ক্লিক কৰি ল'ব অল টাইম ক্লিক কৰাৰ পাছত আপুনি যেটো কুকিজ এণ্ড সাইট ডাটা বুলি আছে হেতু আপুনি এনেকৈ ক্লিয়াৰ ডাটা কৰি দিব ক্লিয়াৰ ডাটা কৰাৰ পিছত কি হ'ব আপুনি ইয়াত কুকিজটো কি হয় কুকিজটো হৈছে এনেকুৱা এটা বস্তু সাপোজ আপুনি কোনোবা এটা ওয়েবসাইট ভিজিট কৰিছে বা কোনোবা এটা ওয়েবসাইট আপুনি চাই আছে চাই থাকোতে সেই ওয়েবসাইটটোৱে আপোনাৰ মোবাইল ফোনটোত কুকিজটো ভৰাই দিয়ে আৰু সেই যেটো কুকিজ হয় সেই কুকিজটোৱে আপোনাৰ মোবাইল ফোনত যেহেতুকে ভৰি থাকে তাতে যেটো নেকি যিমানবোৰ আপুনি ওয়েবসাইট চাই থাকিব সেই সকলোবোৰ ওয়েবসাইটৰ কথাটো যেটো ওয়েবসাইটে আপোনাক কুকিজটো ভৰাই দিছিলে সেই ওয়েবসাইটলৈকে পঠাই থাকে তেতিয়া কি হয় ভৱিষ্যতে যেতিয়া আপুনি যিকোনো ওয়েবসাইট ভিজিট কৰিব ভিজিট কৰাৰ লগে লগে আপোনাক সেই এডবোৰ দেখায় যিবোৰ নেকি পাৰ্সোনালাইজেশন এড বুলি কোৱা হয় মানে কাস্টমাইজেশন এড মানে এতিয়া যদি আপুনি যিকোনো এটা ওয়েবসাইট যদি ভিজিট কৰে তাত যিবোৰ নেকি এড দেখায় সেইবোৰ আপোনাক যিবোৰ প্ৰয়োজনীয় যিবোৰ বস্তু হয় সেইবোৰে হয় গতিকে আপোনালোকে প্ৰাইভেসিটো কৰাৰ পাছত নেক্সট যাব সাইট সেটিংছলৈ যাব সাইট সেটিংছত যোৱাৰ পাছত ইয়াত আপুনি তিনিটা সেটিংছ পাব তাৰ প্ৰথম যেটো সেটিংছ আছে সেইটো হৈছে নটিফিকেশন ইয়াত চাওক মই অলৰেডি ব্লক কৰি ৰাখিছিলো এতিয়া আপোনাৰ হয়তো এনেকুৱাকৈ নটিফিকেশনটো এনাবল হৈ থাকিব গতিকে আপুনি ইয়াতে চাব যে যিমানবোৰ ইয়াতে ওয়েবসাইট থাকিব এলাউড যিবোৰ ওয়েবসাইট আছে সেই সকলোবোৰ আপুনি নটিফিকেশনটো ডিলিট কৰিব লাগিব এটা গৈ আপুনি ইয়াতে নটিফিকেশন বিলাক এনেকৈ ডিলিট কৰিব ডিলিট কৰাৰ পাছত ইয়াত যেটো নটিফিকেশন এনাবল হৈ আছে সেই এনাবলটো আপুনি এনেকৈ ডিজেবল কৰি দিব নটিফিকেশনটো ডিজেবল কৰাৰ পাছত গুগল ক্ৰমৰ ফালৰ পৰা বহুতো এনেকুৱা নটিফিকেশন আপোনালৈ আহি থাকে সেই নটিফিকেশনখিনি ডিজেবল হ'ব তাৰ পাছত কি কৰিব আপোনালোকে তলত যাব তলত যোৱাৰ পাছত পপআপ এণ্ড ৰিডাইৰেক্টছ বুলি পাব আৰু এই পপআপ এণ্ড ৰিডাইৰেক্টছটো আপোনালোকৰ মোবাইলত এনেকৈ এনাবল হৈ থাকিব হেতু আপুনি এনেকৈ ডিজেবল কৰি দিব ডিজেবল কৰি দিয়াৰ পাছত যিমানবোৰ পপআপ এড আপোনাৰ মোবাইল ফোনত আহে সেই পপআপ এডবোৰ নহা হৈ যাব
তাৰ পাছত আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো নেকি আপোনালোকক মই যিটো নেকি সেটিংছ হয় সেইটো হৈছে আপুনি ইয়াতে তলতে পাব এডছ বুলি এটা সেটিং এই সেটিংছটো আপোনালোকৰ অফ হৈ আছে নে আপোনালোকে সেইটো চাব আৰু অফ হৈ যদি আছে তেনেহলে সকলোবিলাক ঠিকে আছে আজি এই ভিডিওটোত আপোনালোকক যিখিনি তথ্য জনালো হয়তো এইখিনিৰ পৰা আপোনালোকৰ নিশ্চয় সকলোৰে উপকাৰ হৈছে আৰু যদি আপোনাৰ উপকাৰ হৈছে তেনেহলে এতিয়ালৈকে যদি আপুনি এই ভিডিওটো লাইক কৰা নাই তেনেহলে এটা লাইক এটা কৰি দিব আৰু আপোনাৰ সকলো বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰি অলপ সহায় কৰি দিব কাৰণ তেওঁলোকৰ মোবাইল ফোনতো হয়তো এনেকুৱা ধৰণৰ প্ৰবলেম কিছুমান হৈ থাকে অন্য এটা বেলেগ ভিডিওত আকৌ আমি লগ পাম ধন্যবাদ জয় অসম